পাৰ্চেলটো কি উঠাব নোৱাৰে আৰে ফোন কৰিছোঁ লগৰতে গমেইটো পালে কি পৰিছে মানে পৰা মানে সাংঘাতিক পৰণে অলপমানৰ কাৰণে তাৰ ভৰিখন মানে সোমাই নগ'ল বাইকৰ তলত কিন্তু যিয়ে নহওক পৰিছিল হৈ থাকে এইবিলাক চব দেখাই পালে ভয়ংকৰ ভাই আমাৰ এইবিলাক নহ'ব আমি ডাইৰেক্ট আমি জেণ্টেলমেন হিচাপে বাইক চলাওঁ তো যিয়ে নহওক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আপোনালোকে চাই আছে বিজেকে ব্লগছ ৱেলকাম টু মাই চেনেল আৰু ৱেলকাম টু মাই ঘৰৰ পিছফাল এয়া মই ঘৰৰ পিছফাল তো মানে দিনটো কেনেকৈ আৰম্ভ কৰোঁ মানে ভাবিয়ে পোৱা নাছিলোঁ চ' অলপ এতিয়া বেলেগ টাইপৰ আৰম্ভ কৰি আছোঁ ইয়াতে বকিম ফুটেজ দেখাম আৰু বকিম কিবাকিবি দেখাই থাকিম আৰু যদি কেনেকুৱা পাই ক'ব ভিডিঅ'টো আৰু এনেকুৱা টাইপৰ মানে অলপমান মানে বেলেগ টাইপৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম অলপমান বেলেগ মানে এনি টাইম মানে বাহিৰৰ পৰা বকা আৰম্ভ নকৰোঁ বা সেনেকুৱা টাইপৰ বুজিছে কি ক'ব বিচাৰিছোঁ চ' মানে দিনটো কেনেকৈ আৰম্ভ কৰোঁ ধৰিব পৰা নাছিলোঁ আৰু মানে মোবাইলত যিহেতু স্ক্ৰিপ্টবোৰ মানে লিখি থৈ দিয়া হৈছে সেনেকৈ সেই হিচাপে বুজি যাই আছোঁ স্ক্ৰিপ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট যিয়ে নহওক কিবা এটা মানে কৰিব খুজিলে যদি প্ৰেজেণ্টেশ্যনটো ভাল হয় তেতিয়াহে বেছি ভাল হয় সেইকাৰণে স্ক্ৰিপ্ট লিখিব সদায় মানে কি কৰিম সেইখিনি কি এনে কমখিনি অলপমান লিখিলে ভাল হয় যিহেতু আপোনাৰ নিজৰে হয় চ' ৰাতিপুৱা চাহ তাহ খালোঁ আৰু মানে মই ফেচবুক কৰি থাকোঁতে আপোনাৰ KTMৰ পেজত মানে মই এটা পোষ্ট দেখিলোঁ যে আমাৰ সৰু সজাই ষ্টেডিয়ামত কিবা এটা প্ৰগ্ৰাম এটা আছে KTMৰ স্প্লেণ্ডাৰ চলাওঁ কি হ'ল ভাই চাবলৈ যাব পাৰোঁ ন KTMৰ চাব গ'লোঁ KTMৰ কিবা এটা শ্ব' চাই পোৱা নাছিলোঁ বহুত কিবা কিবি হেৰি হ'ল তাতে আপোনাৰ যাই পালোঁ ষ্টেডিয়ামত তাতে আপোনাৰ কি হ'ল দেখাই পাওঁ চাওকচোন গোটেইখিনি চাই লওক আহি পালোঁ সৰু সজাই ষ্টেডিয়াম আৰু KTMৰ কিবা শ্ব' আছে শ্ব'টো চাব আহিছোঁ আগে পিছে মই অহা নাই আৰু চব পিনে KTM ভৰ্তি হৈ আছে আৰু মোৰ FG-খন হৈ পিনে থৈছোঁ আৰু কেইটামান ইহঁতে ক'ৰবাৰ আহিছে আৰু ইয়াতে মানে এণ্ট্ৰেঞ্চটো আৰু আপোনাৰ ইফালে মেইন গেটখন আছিল আৰু ইফালে মানে সেই যোনটো KTM পূৰা সেই বেলুন নে এইটো কি বুলি কয় বা এইটো নাজানো নামটো মুঠতে এতিয়া ভিতৰলৈকে যাম আৰু চব KTM দেখিছোঁ ভিতৰৰ পৰা কি চলি আছে গোটেইখিনি দেখা আপোনালোকক মই তো মই প্ৰথমবাৰ আহিছোঁ চাওঁ ভিতৰত যে কি আছে কিহৰ হয় এইখন ফৰ্মখন কিহৰ হয় এই কিহৰ হয় ফৰ্মখন এনে এণ্ট্ৰি হয় আচ্ছা কিবা এণ্ট্ৰি ফৰ্ম এখন আছিল মানে নাম চাম আৰু ডেট অফ বাৰ্থ সুধিছে আৰু KTMৰ এটা চিম্বল মাৰি দিছে আৰু ইয়াতে সিহঁতে এনাউন্সমেণ্ট কিবা কৰি আছে এতিয়া চাওঁ কি দেখা পাওঁ মানুহটো বহুত আছে এক মিনিট দেখাই আছোঁ চালে এণ্ট্ৰিখিনি চালে এতিয়া চাব আৰু ইয়াৰ পিছত নেক্সট যোনটো আপোনালোকে হাতীয়াৰ দেখা পাব হাতীয়াৰ মানে কি ফালে চাবচোন বাইকখন তাৰ মানে আপোনাৰ ডিউক 250 য়েছ ডিউক 250খন চলাই আহি চাওকচোন চাই লওক কেনেকৈ ফালে চাই লওক এই ডিউক 250 চালে আপোনালোকে ই হৈছে আপোনাৰ নেশ্যনেল লেভেল চেম্পিয়ন হয় আৰু তাৰে যোনজন মোৰ কাষৰ মানুহজন আছিল মই তেখেতক সুধিছিলোঁ তেখেতক মানে এক্সট্ৰাকৈ কিয় চলোৱা দিয়া হৈছে মই যাই পেলাই গম পোৱা নাছিলোঁ বোলো কি কৰি আছে কিন্তু গম পালোঁ যে তেখেত নেশ্যনেল চেম্পিয়ন হয় KTM ৰেচিঙৰ এনেকৈ তেখেতে কৈছে মই নাজানো কিমান দূৰ সঁচা কিমান দূৰ মিছা কিন্তু মই যোনখিনি তেখেতে মোক কৈছে সেই আপোনালোকক কৈছোঁ KTM মানে ৰেচিঙৰ সি নেশ্যনেল চেম্পিয়ন হৈছোঁ তাক এবাৰ মানে গেছিলে মাতিছিল চাগে আৰু সেইখিনি মানে ট্ৰেকত তাক চলাই পেলাই দেখাব দিছে চ' সেইখিনি দেখালে আপোনালোকে চালে চাগে কেনেকুৱা পাইছে ত' চাওক কেনেকুৱা কি ফালিছে মানে আমাৰ ঘৰে সেই স্প্লেণ্ডাৰে বেষ্ট আমি এনেকৈ চিধা যাম আমাৰ এইবিলাক তাড়াতাড়ি কৰা চিষ্টেম নাই চ' আৰু মানে এই যোনটো মাহল হৈ আছে এইফালে একোৱেই নাই হাল্লা দুল্লা নাই খালি আপোনালোকে মই
আৰু এই মোৰ ঘৰৰ পিছফাল এইপিনে চৰাই মাছ চলি আছে আৰু এইফালে মোৰ ৱালৰ কাষত এটা নিজৰা এটা আছে নিজৰা পানী শব্দ এটা আহিছে আৰু কি লাগে বিন্দাছ ভিডিঅ' কৰি থাকোঁ আৰু এজন ভিডিঅ'টো অলপ বেক টাইপৰ কৰি আছে বিৰাট ভাল লাগি আছে এনেকৈ কথা পাতিবৰ কাৰণে ত' নেক্সট টপিকটো হ'ল কি তাৰে পৰা আহিলোঁ আহি পেলাই এতিয়া ৰেচ চালোঁ বিৰাট ভাল লাগিল ৰেচ চালোঁ তাৰপিছত ৰেচৰ পিছত আপোনাৰ কথা আহিব তাৰপিছত কথা আহিল আপোনাৰ কেটেগৰী তাতে খালি তাকে দেখুওৱা নাই বহুত ধৰণৰ বাইকৰ কেটেগৰী ৰেচ হৈছিল আপোনাৰ নেকেড বাইক এখনৰ কেটেগৰী ৰেচ হ'ল তাৰপিছত RC মানে যোনবোৰ ফেয়াৰিং হয় KTM-ৰ সেইবিলাকৰ ৰেচ হ'ল চাই লওক ফুটেজবোৰ চাই পেলাই গম পাব তাতে কেটেগৰী অলপ লিখা থাকিব আপোনালোকে ভালকৈ এনজয় কৰক ৰেচকেইটা আৰু তাৰপিছত আহিছোঁ লগ পাম আহিছোঁ কেটেগৰী চালে কেনেকুৱা পালে একদম পুৰা খুৱাই দিয়ে আৰু দুই এটা মানে কি গেপক কাটিছে মাইণ্ড ব্লয়িং শ্বিলঙৰ প্লেয়াৰো আছিল আৰু আমাৰ অসমৰো প্লেয়াৰ আছিল কিন্তু শ্বিলঙৰ প্লেয়াৰবোৰ বেছি এক্সপাৰ্ট হয় এতিয়া নাজানো অসমৰ প্লেয়াৰবিলাকে কেনেকুৱা পোৱা কিন্তু অসমৰ প্লেয়াৰবোৰক ভাল টক্কৰ দিছে কিন্তু শ্বিলঙৰ প্লেয়াৰবোৰ বেছি এক্সপিৰিয়েঞ্চ হয় যেন লাগিছে মোক দেখাত যিহেতু যেনেকৈ চলাইছে আৰু বেছিভাগ মানে বাইকৰ সেই লাইটৰ আগৰ পাৰ্টটো ষ্টিকাৰ মাৰি বা কিবা কৰি মানে থাকি দিয়া হৈছে কিয় নাজানো এইটো কথা যদি তোমাৰ কোনোবাই গম পালোঁ কমেণ্টত জনাবচোন কিন্তু ময়ো নাজানো চ' নেক্সট তাৰপিছত ঘৰত আহিলোঁ ঘৰত আহি পেলাই মোৰ যোনখন বাইক মোৰ FG-খন Yamaha FG-খন যোনখন কেইদিনমান আগতে লৈছিলোঁ বকা দিয়ে আপোনাৰ লেটি পেটি হৈ গৈছে সেইখন ধুলোঁ চিকচিকা কৰিলোঁ মানে ইমানে লেতেৰা হৈছে মানে চলাব মানে দেখাতে বেয়া লাগি গৈছিল সেইদিনা নিয়তো বেয়া লাগিছে মোৰ কেতিয়া মোৰ বাইকখন লেতেৰা পৰি আছে বাইক চাইক ধুলোঁ চাই লওক কেনেকুৱা চিকচিকা হৈছে বাইকখন চাই লওক বাইক চেক ধোৱা হৈ গ'ল এতিয়া গধূলি হ'ল কি কৰা যায় লগৰতে ফোন মাৰিলে কওক যাবি নেকি ফুৰিব ক'ত যাম ভেটেনাৰী আমাৰ মানে সেই এটা জেগা ভেটেনাৰী এটা ফোন মাৰিব যাবি নেকি ভেটেনাৰী বল ভেটেনাৰী আৰু আপোনালোকক দেখাই দিওঁ আমাৰ আড্ডা জেগাটো কোনটো যে ভেটেনাৰী গ'লোঁ অলপ আড্ডা মাৰিলোঁ তো চাই লওক ভিডিঅ'খিনি আৰু ফুটেজবোৰ চাওক মোৰ লগকেইটাকো চাওক আৰু আমাৰ আড্ডা জেগাটো চাওক কেনেকুৱা পাব চাই লওক লেডিজ এণ্ড জেণ্টলমেন বয়জ এণ্ড গাৰ্লছ আহি পালোঁ আমাৰ আড্ডা মাৰা জেগা আৰু আড্ডা মাৰা জেগাত মানে আজি আমাৰ কুকুৰো আছে দেখাই আছোঁ কুকুৰটো আৰু এইফালে আমাৰ KVKৰ সন্মুখত আড্ডা মানে জেগাটো আছে আমাৰ 7টাত খোলা দিব ন 7টাত খোলা দিব মানে সেই ভেটেনাৰী ফিল্ডৰ সন্মুখত আৰু য'ত আড্ডা দিওঁ আৰু এইগিলাখান আমাৰ পুৰণা পাপি মানে এইগিলা ইফালে চিমন্তই কেইদিনমান আগতে এক্সিডেণ্ট হৈ পেলাই এই জীয়াই আছে আৰু মুঠতে চিমন্তৰ এক্সিডেণ্টটো কেনেকৈ হ'ল তোৰ ঘৰত যাই আছিলোঁ কুকুৰ এটা আহিছিল কোনে দিলোঁ বেগ চেক মাৰা নহ'লে মানে যেনে মানুহ হেন টাইপৰ মানে কাণ্ডবিলাকে হৈ থাকে মানে এই আমাৰ মানে এইটো এটা পাপি মোবাইলত মানে একদম ব্যস্ত কাৰ লগত নিতুল এইটো মানে ঘৰৰ বেলেগ মানুহ আছে ন কিছুমান বস্তু 7টা বাজি আছোঁ আমি ভেটেনাৰী ফিল্ডত মানে ভেটেনাৰী ফিল্ড নহয় আমাৰ আড্ডা জেগাটো আহি পালোঁ যোনটো আমি আড্ডা দিওঁ মানে এই গছডালৰ তলতে আমি সদায় বহি থাকোঁ আড্ডা দিওঁ আৰু আমাৰ এই লগকেইটা আছে আৰু এইফালে মানে এই চব মানুহবিলাক খোজকাঢ়ি ইয়াতে চাওক উৎপাত বহুত হয় মানে আগে পিছে উৎপাত বহুত হৈছিল গাড়ীবিলাক আহিছিল মানে বাইক চাইক ষ্টাণ্ড কিবা কিবি কৰে সেইকাৰণে মানে 7টাৰ আগত বন্ধ কৰি দিয়ে 7টাৰ পিছত মানে খুলি দিয়ে গেটখন তো বাইক চাইক গাড়ী হওক চব এনে মানে এণ্ট্ৰি কৰে আৰু ইয়াতে মানে খেলিব পাৰে আপোনালোকে যদি গুৱাহাটী থাকে আহিব পাৰে ইয়াতে বেনাৰ চেনাৰ খেলি থাকে আৰু মানে ইয়াতে অফিচ কৰি আহি পেলাই মানুহবিলাকে মানে ইয়াতে খোজকাঢ়ে বা অন্য কিবা কিবি কৰি থাকে আৰু আমি ইয়াতে আহি আড্ডা দিওঁ
কি হে ভাই মোৰ দেখোন তাকে বহুত দিনৰ মূৰত এই মানে মোৰ ব্লগৰ এনেকে নাহে চলি মানে ব্যস্ত হৈ থাকে কামত ব্যস্ত থাকাটো আৰু লগত ব্যস্ত নাথাকে জীৱনটোৰ লগত মুখত কি আছে তোৰ ৰজনী নেকি একো নাই আজি একো নাই কোৱা আজি একো নাই নহ'লে কিবা কিবি মানে মুখত চলিয়ে থাকে ইঞ্জিন ল'ৰাৰ তাৰপিছত আড্ডা চাড্ডা মাৰি আহি পেলাই তাৰপিছত আহিলোঁ আমাৰ পেট পূজাৰ টাইম আমি মানে সদায় তাৰ পৰা আড্ডা মাৰি আহি পেলাই আমি সদায় মানে এই আমাৰ ভেটাবাৰৰ চুক যোনটো কয় তাতে মানে আমি সদায় কিবা নহ'লে কিবা এটা খাওঁ তো ঘুগুনি খালোঁ ঘুগুনি মানে বেলেগ একো নাই পকৰা 20 টকা 30 টকা কি খাওঁ 10 টকাৰে ঘুগুনিয়ে মাৰি দিওঁ ঘুগুনি আৰু চিকেন চপ এটা এইবাৰ আলু চপ কিবা এটা খাই দিওঁ আৰু তো ঘুগুনিতে চিনেমেটিক চল দুটামান চাই লওঁ নে কি বাপৰে চেয়াৰখন আনি লৈ ৰ'ব চেয়াৰখন আনি লৈ পেলাই ভালকৈ কথা পাতোঁ নে কি তো চালে কেনেকুৱা এক মিনিট কেমেৰা এংগলটো অলপ বেয়া হৈছে এতিয়া ঠিকে আছে কেমেৰা এংগলটো ন এতিয়া ঠিকে আছে চ' চালে ঘুগুনি চিনেমেটিক শ্বটছ আৰু দিনটো কেনেকুৱা গমো পালে আৰু আজি অলপমান বেলেগ কনচেপ্টত ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ কেনেকুৱা পালে জনাব লাগে আৰু এনেকুৱা টাইপৰ ভিডিঅ' ধৰক চাব বিচাৰে অলপ বেলেগ টাইপৰটো আপোনালোকক মই নিশ্চয় এনেকৈ বনাই দেখাম আৰু ভিডিঅ'টো বিশেষ একোৱেই নাছিল চ' চিম্পল ব্লগ আৰু গোটেই নাপাবলৈ চেষ্টা কৰিছোঁ আৰু এনেকুৱা কিছুমান লাইফষ্টাইল মানে ট্ৰেভেল ব্লগ নহয় কি কৰোঁ কি নকৰোঁ লাইফষ্টাইল অলপমান দেখাবলৈ চেষ্টা কৰিম এনেকুৱা টাইপৰ ভিডিঅ' আৰু যদি এনেকুৱা চাব বিচাৰে তো কমেণ্টত জনাব দেখাম ভালকৈ আৰু মানে মই মোবাইলেদি মটৰ ব্লগ কৰিম বুলি ভাবি আছোঁ কেনেকুৱা হয় নাজানো কিন্তু এনেই আপোনালোকে একশ্যন কেমেৰাদি মটৰ ব্লগ দেখিছে হেলমেটত কৰিম কিন্তু মোবাইল লগাই পেলাই মটৰ ব্লগ কৰিম বুলি ভাবিছোঁ আপোনালোকে নেক্সট ভিডিঅ'বোৰ দেখাব পাৰে চ' ভাবি আছোঁ মোৰ কনচেপ্টটো তো কেনেকুৱা পায় নাজানো ভিডিঅ'টো বেলেগ একোৱেই নাছিল যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু যদি চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিঅ' নতুন জেগাৰ সৈতে এতিয়ালৈকে বাই বাই ধন্যবাদ জয় অসম আৰু কিবা ক'ব পাৰি নেকি